মেলা স্কিম আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ সি ফাউণ্ডেশ্যন কৰা নাই খাব পোৱা নাই সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা তো मानगोनां रायजोफोर नोंथांमोननो आं मोनसे बेसाद देखायनो नागिरदों नोंथांमोना नैबे अन्थाइ खाम्फाखौ नाय बे अन्थाइ खाम्फाखौ जोंहा 14 सेप्टेम्बर 2023 अब्ला मानगोनां प्रमोद बर' सारा बिटिआरनि सासे दैदेनगिरिमोन बे समावनो मानगोनां प्रमोद बर' सारा बे अन्थाइ खाम्फाखौ गायसननानै होलांनाय आरो जोंहा हाग्रा बिफाननि एम हिसाबै रन्जित बसुमतारीमोन दा बे खाम्फाखौ गायसनदोंमोन जोंहा कक्लाबारि समस्तिनि सिङाव थानाय सामवाथाय एरियायाव नैखिनि लांदां फोथाराव जिखिनि नुदों बेखिनियाव हारिनि थाखाय नांथाबनानै बड'लेण्ड बिग्रायनानै जिउ बावसोमनो गोनां जानाय एनडिपि फोरनि मुंख्लंफोरनि मुङै बेवहाय मोनसे फाउन्डेसन अन्थाइनि खाम्फा गोसोखां खाम्फा मिउजियाम टाइप लुफुंनो थाखाय मानगोनां प्रमोद बर' सारा सोरखाराव थानाय समावनो 2023-14 सेप्टेम्बरावनो बे स्किमखौ सेंसन खालामखादोंमोन अलरेडि खामानियाबो सोलिखाबाय दंमोन आरोना दा खोथाया जादों मा हाग्रामा महिलारी सारा बिटिसि सोरखार दाखांनाय लोगो लोगोनो सालबारि समस्तिनि बिपिएफनि एमसिएलए दिगन्त गयारिया बे खामानिखौ ब्लक खालामनानै होदों आरोना अब्ला दा बे समाव मानगोनां हाग्रामा महिलारी सारा प्रमोद बर' सारनि सायाव रायजो राजाफोरनि सिगाङाव मा मेसेज होनो नागिरदों मेला स्किम আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ চেংচন হোৱা স্কিম মেলা আছে কিন্তু সি ফাউণ্ডেশ্যন কৰা নাই মতলবটো ঠিক নহয় তাৰমানে সি কৰিব ইচ্ছা নাই কাম কৰিব ইচ্ছা নাই খাব পোৱা নাই সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা কাম কৰিবলৈ সুবিধা দিয়া নাই যাতে আমাৰ নতুন প্ৰজেক্টবিলাক এনেকুৱা আমি এতিয়া নতুন চিন্তা কৰিছে বহুত ৰাস্তাৰ আঁচনি আমাৰ আৰু ল'ব লগা আছে আমাৰ দিনত যেতিয়া নেকি সেইবিলাক সময় আহিব 2026-27 যেটো এলোকেশ্যন আহিব এই সময়তহে আমি নতুন স্কিমবিলাক আমি ল'ব পাৰিব মুঠতে এতিয়া কাৰেণ্ট যেটো চলি আছে এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত এপ্ৰিললৈকে যেটো চৰকাৰ চলিব এই সময়ত আমাৰ পইচা নাই এই সময়ত আমাৰ পইচা নাই পইচাটো আহিব নতুন বছৰৰ 26-27 যেতিয়া বাজেট হ'ব তেতিয়া আমি পাবলৈ সক্ষম হ'ব সেইদিনা এছডি বাজেট ধৰিছে 250 কোটি এছডি বাজেট এইটো আমি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত নিশ্চয় পাব এই এছডি বাজেট আমাৰ অকল এই ইলেকশ্যনলৈকে এই 6 মাহটো চলিবৰ কাৰণে আমাক দিছে তো কথা সেইটোৱে যে যিখিনি মই ফাউণ্ডেশ্যন কৰি আছে গোটেই এইবিলাক স্কিম বা প্ৰজেক্টটো প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা মতলবটো ঠিক নহয় সি নিজে ফাউণ্ডেশ্যন কৰিব পাৰিলে হয় সি কাম কৰিব ইচ্ছা নাই বা কণ্ট্ৰেক্টৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই তো যেন হওক আমি আহি পোৱাৰ লগে লগে এতিয়া বহুত ফাউণ্ডেশ্যন কৰি আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি স্কিম কথা থেংক ইউ অকলে কোথায় আমি এনডিএ হিসাবে নির্বাচন খেলিব 126টা সিটত এনডিএ হিসাবে আমি ইলেকশন খেলিব এনডিএ যিমান পাৰ্টনাৰ আছে সকলে আলোচনা কৰি পেলাই সিটবিলাক আমি ঠিক কৰিব আৰু চৰকাৰ এনডিএ হ'ব সামমালাৰ যেটো আঁচনি অসমৰ এটো আমি প্ৰথমত আঠিয়াবাৰী বৰিমুখ আৰু সেকেণ্ডত আমি অঞ্চলিক কোৱাৰিচক আৰু এতিয়া লাষ্টত কেশৱ নগৰ টু ডুমনি এই তিনিটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ আসামমালা আঁচনি আৰু আজি এই উদ্বোধনৰ সময়ত আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা থকাৰ কথা আছিল কিন্তু বিশেষ কাৰণত সি থাকিব নোৱাৰিলেও মই আমাৰ দলৰ বা আমাৰ বিটিচিৰ এমচিএলএ এম সকলক লৈ পেলাই মই উদ্বোধন কৰিছোঁ ফাউণ্ডেশ্যন দিছোঁ তো সেইবিলাক গোটেই স্কিম আচলতে 2025-26 প্ৰমোদ বড়ো
থকা সময়ত চৰকাৰৰ দিনতে চেংচন হোৱা স্কিম, কিন্তু সি উদ্ঘাটন কৰি যোৱা নাই। এইটো দুৰ্ভাগ্যজনক, কি কাৰণত বা উদ্ঘাটন কৰি যোৱা নাই। মই যিমান দূৰ জানো, মুঠতে সি ঠিকাদাৰসকলৰ পৰা পইচা পোৱা নাই, সেইকাৰণে এই ৰাস্তাবিলাক সি উদ্ঘাটন কৰা নাই। কথা সেইটোৱেই, সদায় খাবৰ কাৰণে চিন্তা কৰে, কিন্তু আমি অহাৰ লগে লগে সেইবিলাক কথাটো আমি গম পাই আজি এই অকল তিনিটা নহয়, টোটেল 6টা আছামমালা আণ্ডাৰৰ আমাৰ BTCত আছে। সেইখিনি ৰাস্তাবিলাক আৰু আমাৰ সিফালে গোসাইগাঁৱত এটা আছে, আৰু সেই কিবা আৰু এটা আছে, পৰ্বতজোৰা এটা আছে। সেইখিনি ৰাস্তা আমি অতি সোনকালে আৰু উদ্ঘাটন কৰিব। তো আমাৰ BTC অঞ্চলত আৰু আমাৰ বহুত আছে, নাবাৰ্ডৰ ৰাস্তা আছে, আৰু আমাৰ CM গুডউইল মিছনৰ কিছুমান ৰাস্তা আছে, সেইখিনি ৰাস্তাও আমি কৰি আছোঁ। কিন্তু এইবিলাক গোটেই ৰাস্তা কিন্তু আমাৰ এতিয়া নতুন চৰকাৰ অহাৰ লগে লগে আমি যে নতুন স্কিম ধৰি পেলাই চেংচন হৈছে এইটো নহয়। এইবিলাক যিখিনি মই ৰাস্তাৰ কথা কৈছে, গুডউইল মিছনৰ, চেমচাৰৰ গুডউইল মিছনৰ ৰাস্তা, বা এই আছামমালা ৰাস্তা, বা 2020 চনৰ 27 জানুৱাৰীত চুক্তিৰ দ্বাৰা কিছুমান ৰাস্তা বনোৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা, সেইবিলাক গোটেই স্কিমবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। কিন্তু প্ৰমোদ বড়োই সেইবিলাক ফাউণ্ডেশ্যন কৰা নাই। মতলবটো কি? নিজে চুক্তি কৰি পেলাই পইচা আনিছে, আজি ফাউণ্ডেশ্যন সময়ত নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা যেনিবা আপোনাৰ চাওক, এই যে ওদালগুৰিত স্পৰ্টছ একাডেমি 176 crore না কিমান, বা মুঠতে 100তকৈ বেছি, এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা, বা প্ৰমোদ বড়োৱে নিজে বনাম বুলি চেংচন কৰা। কিন্তু ইহঁতে সেইটো এই স্কিমটো ইহঁতে ফাউণ্ডেশ্যন কৰা নাই। কাৰণ কি? নিজে আনিছে, নিজে ফাউণ্ডেশ্যন নিজে বনাব ইচ্ছা নাই, তাৰমানে খাব পোৱা নাই। খাব পালে নিশ্চয় এইবিলাক ফাউণ্ডেশ্যন কৰিলে হয়। তো এনেকুৱা মেলা স্কিম আছে, প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ চেংচন হোৱা স্কিম মেলা আছে, কিন্তু সি ফাউণ্ডেশ্যন কৰা নাই। মতলবটো ঠিক নহয়, তাৰমানে সি কৰিব ইচ্ছা নাই, কাম কৰিব ইচ্ছা নাই, খাব পোৱা নাই, সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা কাম কৰিবলৈ সুবিধা দিয়া নাই। মুঠতে আমাৰ নতুন প্ৰজেক্টবিলাক এনেকুৱা, আমি এতিয়া নতুন চিন্তা কৰিছে, বহুত ৰাস্তাৰ আঁচনি আমাৰ আৰু ল'ব লগা আছে। আমাৰ দিনত যেতিয়া নেকি সেইবিলাক সময় আহিব, 2026-27ৰ যিটো এল'কেশ্যন আহিব, এই সময়তহে আমি নতুন স্কিমবিলাক আমি ল'ব পাৰিব। মুঠতে এতিয়া কাৰেণ্ট যিটো চলি আছে, এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত এপ্ৰিললৈকে যিটো চৰকাৰ চলিব, এই সময়ত আমাৰ পইচা নাই। পইচাটো আহিব নতুন বছৰৰ 26-27 যেতিয়া বাজেট হ'ব, তেতিয়া আমি পাবলৈ সক্ষম হ'ব। সেইদিনা SD বাজেট ধৰিছে, 250 কোটি SD বাজেট। সেইটো আমি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত নিশ্চয় পাব। এই SD বাজেট আমাৰ অকল এই ইলেকশ্যনলৈকে এই 6 মাহটো চলিবৰ কাৰণে আমাক দিছে। তো কথা সেইটোৱে যে যিখিনি মই ফাউণ্ডেশ্যন কৰি আছে, গোটেই এইবিলাক স্কিম বা প্ৰজেক্টটো প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা। মতলবটো ঠিক নহয়, সি নিজে ফাউণ্ডেশ্যন কৰিব পাৰিলে হয়, সি কাম কৰিব ইচ্ছা নাই, বা কণ্ট্ৰেক্টাৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই। তো যেন হওক, আমি আহি পোৱাৰ লগে লগে এতিয়া বহুত ফাউণ্ডেশ্যন কৰি আছে। প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি স্কিম কথা। থেংক ইউ। অকলে কোথায় আমি NDA হিচাপে নিৰ্বাচন খেলিব, 126টা ছিটত NDA হিচাপে আমি ইলেকশ্যন খেলিব। NDA যিমান পাৰ্টনাৰ আছে সকলোৱে আলোচনা কৰি পেলাই ছিটবিলাক আমি ঠিক কৰিব, আৰু চৰকাৰ NDA হ'ব।